নমস্কাৰ বন্ধুসকল, তেন্তে আজি আমি ক্লাছ 9ৰ মেথামেটিক্সৰ সপ্তম চেপ্টাৰ অৰ্থাৎ ত্ৰিভুজৰ বিষয়ে জানিব আহিছোঁ। এই ত্ৰিভুজৰ যি পাঠ আছে তাত যি কুৱেশ্যন আছে সেই কুৱেশ্যন কৰাৰ আগতে আমি কিছুমান এই পাঠটোৰ অৱতাৰণা অৰ্থাৎ ইন্ট্ৰডাকশ্যনৰ বিষয়ে জানিব লাগিব। এই ইন্ট্ৰডাকশ্যনত আমি ত্ৰিভুজৰ প্ৰকাৰ আৰু সৰ্বসমতাৰ বিষয়ে জানিম। এইখিনি যদি আমি নাজানো তেন্তে আমি কুৱেশ্যনসমূহ কৰিব নোৱাৰিম। তেন্তে ব'লা ষ্টাৰ্ট কৰোঁ। তেন্তে ত্ৰিভুজ কাক বোলে তাকে প্ৰথমতে জানি লওঁ। তেন্তে ত্ৰিভুজ ইয়াত দিয়াই আছে, তিনিডাল ৰেখাখণ্ডৰে আগুৰা সমতলিক চিত্ৰক ত্ৰিভুজ বোলা হয়। এইটো এটা ABC এডাল ত্ৰিভুজ হ'ব, য'ত AB এডাল ৰেখা হ'ব, BC এডাল ৰেখা হ'ব আৰু AC এডাল ৰেখা হ'ব। ইয়াতে কৈছে তিনিডাল ৰেখাখণ্ডৰে আগুৰা সমতলিক চিত্ৰক ত্ৰিভুজ বোলা হয়। এই যি AB আছে এইটোক বাহু বুলিও ক'ব পাৰিব, ৰেখাখণ্ড বুলিও ক'ব পাৰিব। এটা ত্ৰিভুজত তিনিডাল ৰেখাখণ্ড থাকে অথবা তিনিডাল বাহু থাকে। তলত দিয়া হৈছে ত্ৰিভুজ ABCত AB, BC আৰু C তিনিটা বাহু। এই AB, BC আৰু AC তিনিটা বাহু হ'ব বা তিনিডাল ৰেখা হ'ব বা ৰেখাখণ্ড হ'ব। এংগল A, এংগল B আৰু এংগল C তিনিটা কোণ। এই যি জোঙাকৈ দেখিছে চুকটো, এই চুককে আমি কোণ বুলি কওঁ। অৰ্থাৎ এংগল A, এংগল B আৰু এংগল C এই তিনিডাল কোণো থাকিব এটা ত্ৰিভুজত। আৰু লগতে A, B আৰু C তিনিটা শীৰ্ষবিন্দু হ'ব। তেন্তে আপোনালোকে গম পাইছে ত্ৰিভুজ কাক বোলে। তাৰ সংজ্ঞাটো হ'ব তিনিডাল ৰেখাখণ্ডৰে আগুৰা সমতলিক চিত্ৰক ত্ৰিভুজ বোলা হয়। ইয়াৰ পিছত আমি জানিম ত্ৰিভুজৰ বহিকোণ। এতিয়া ত্ৰিভুজৰ বহিকোণ বুলি কওঁতে প্ৰথমতে আমি এই BC ৰেখাখণ্ডক আমি D বিন্দুলৈ আগবঢ়াই দিব লাগিব। তেতিয়াহে এডাল বহিকোণ জন্ম হ'ব ABC ত্ৰিভুজৰ। এতিয়া ইয়াত আপোনালোক দেখিছে ত্ৰিভুজৰ এটা বাহু আৰু আন এটা বাহুৰ বৰ্ধিত অংশৰ মাজত উৎপন্ন হোৱা কোণটোৱে হৈছে ত্ৰিভুজৰ বহিকোণ। অৰ্থাৎ এই AC বাহু আৰু CD যি বৰ্ধিত বাহু আছে ABCৰ তাৰ মাজত সৃষ্টি হোৱা কোণ অৰ্থাৎ এংগল 1 যি কোণ আছে সেইটোৱে হ'ব বহিকোণ। বহিকোণ বুলি কওঁতে ABC যি ত্ৰিভুজ আছে সেই ত্ৰিভুজৰ বহিকোণ হ'ব। ইয়াত কিন্তু অন্য এটা কথা জানিব লাগিব যি আমি আৰু এই চেপ্টাৰৰ পিছফালে আমি পাম অৱতাৰণাতে। তেন্তে ত্ৰিভুজৰ বহিকোণ এইটো কি হয়, এইটো সহজ অৰ্থত এই যিটো কোণ আছে যি বাহিৰৰ ফালে আছে ভিতৰৰ ফালে নাই সেইটোকে আমি বহিকোণ বুলি ক'ম। ইয়াৰ যিটো ডেফিনেশ্যন আছে এইটো ইয়াত লিখাই আছে, আপোনালোক যদি বিচাৰে তেন্তে লিখি ল'বও পাৰে। ইয়াৰ পিছত আমি পঢ়িম ত্ৰিভুজৰ প্ৰকাৰ। তেন্তে বাহু অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ। প্ৰথমটো হৈছে বিষমবাহু ত্ৰিভুজ। কোনো বাহুৰ দৈৰ্ঘ্য সমান নহয়। এইটো এতিয়া ABC এডাল বিষমবাহু ত্ৰিভুজ হ'ব, কিয়নো ইয়াত AB, BC আৰু AC তিনিওডাল বাহুৰ যি দৈৰ্ঘ্য বা জোখ সেইটো নিমিলিব। অৰ্থাৎ BCতকৈ AB দীঘল হ'ব, আকৌ ABতকৈ AC দীঘল হ'ব। তেন্তে এই কথাটোকে বুজোৱা হৈছে যে এই যিটো বিষমবাহু ত্ৰিভুজ আছে ইয়াত তিনিওডাল বাহুৰ জোখ বেলেগ বেলেগ হয়, সমান নহয়। এইটোকে আমি বিষমবাহু ত্ৰিভুজ বুলি ক'ম। কোনো বাহুৰ দৈৰ্ঘ্য সমান নহয়। বাহু বুলি কওঁতে AB, BC আৰু ACৰ কথা কোৱা হৈছে। দ্বিতীয়টি হ'ব সমদ্বিবাহু ত্ৰিভুজ। ইয়াত এতিয়া আপোনালোকে নামটো শুনোতেই গম পাই গৈছে সমদ্বিবাহু অৰ্থাৎ দুডাল বাহু সমান। ইয়াতে কোৱা হৈছে দুটা বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান P, Q and R। এই PQR এডাল সমদ্বিবাহু ত্ৰিভুজ হ'ব, কিয়নো PQ আৰু PR এই যি বাহু দুডাল আছে এই বাহু দুডালৰ দৈৰ্ঘ্য সমান সমান। এইবাবে এনেদৰে সৰু চিন দুটা দিয়া হৈছে। কিন্তু ইয়াত মন কৰিবলগীয়া কথা এইটো হ'ব যে QR বাহুটো PQ বা PR বাহুটোৰ সমান নহয়, কেৱল PQ আৰু PR বাহু দুটাহে সমান হ'ব। ইয়াত কেৱল দুডাল বাহুহে সমান হ'ব। দুডাল বাহু সমান হ'ব মানে এইটো যদি 4 চেণ্টিমিটাৰ হয় তেন্তে এইটোও 4 চেণ্টিমিটাৰেই হ'ব। এইটো যদি 5 চেণ্টিমিটাৰ হ'ব তেন্তে এইটো 5 চেণ্টিমিটাৰেই হ'ব। ইয়াৰ পিছত আমি পঢ়িম সমবাহু ত্ৰিভুজ। এতিয়া ইয়াত কোৱা হৈছে তিনিওটা বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান। ইয়াত যি LMN যি ত্ৰিভুজ পোৱা গৈছে, এই LMN ত্ৰিভুজৰ তিনিওডাল বাহু LM and MN and LN এই তিনিওডাল বাহুৰ দৈৰ্ঘ্য সমান হ'ব। সমবাহু ত্ৰিভুজ বুলি কোৱাৰ লগে লগে যদি কোনো এডাল বাহুৰ দৈৰ্ঘ্য দিয়া হয়, ধৰি লোৱা এইটো 6 চেণ্টিমিটাৰ লিখা আছে, তেন্তে তুমি অট'মেটিকেলি জানিব লাগিব যে এইটো 6 চেণ্টিমিটাৰে হ'ব আৰু এইটো 6 চেণ্টিমিটাৰে হ'ব।
কিয়নো এইটো এটা সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজত তিনিওডাল বাহুৰ যোগ সমান হয় তেন্তে আপোনালোক গম পালে বাহু অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ আৰু এই তিনিওটা প্ৰকাৰ মই ধুনীয়াকৈ এক্সপ্লেইন কৰি দিলোঁ এতিয়া আমি চাম কোণ অনুসৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ প্ৰথমটো হৈছে সমকোণী ত্ৰিভুজ সমকোণী ত্ৰিভুজ বুলি কওঁতে এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী সমকোণ বুলি ক'লে 90 ডিগ্ৰীক বুজোৱা হয় আৰু সমকোণী ত্ৰিভুজত এটা কোণ সমকোণ থাকিব এইটো দেখিছানে এ বি সি এইটো এটা সমকোণী ত্ৰিভুজ হ'ব য'ত এংগল বি 90 ডিগ্ৰী হ'ব এইটো কথা মনত ৰাখিব যে সমকোণী ত্ৰিভুজত তিনিওডাল কোণ সমকোণ নহয় কেৱল এডাল কোণহে সমকোণ হয় আৰু বাকীখিনি 90 ডিগ্ৰীতকৈ কম হয় ইয়াত আপোনালোক ডেফিনেশ্যনত লিখিব পাৰে এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী এনে প্ৰকাৰৰ ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় দ্বিতীয়টো আছে স্থূলকোণী ত্ৰিভুজ এতিয়া স্থূলকোণ বুলি ক'লে আপোনালোকে গম পায় যে স্থূলকোণ যি আছে সেইটো 90 ডিগ্ৰীতকৈ বেছি হয় 90 ডিগ্ৰী অৰ্থাৎ সমকোণৰ দাদা হ'ব স্থূলকোণ যি আছে সেইটো 90 ডিগ্ৰীতকৈ বেছি হ'ব এতিয়া স্থূলকোণী ত্ৰিভুজ এটা কোণ স্থূলকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু ইয়াত কাটি থোৱা আছে কিন্তু আপোনালোকে লিখি ল'ব এইটো জৰুৰী আছে কটা দখৰিও আৰু কিন্তু 180 ডিগ্ৰীতকৈ সৰু এইটো যি আছে এইটো এটা স্থূলকোণী ত্ৰিভুজ হ'ব য'ত এটা কোণ স্থূলকোণ হ'ব এইটো কথা মনত ৰাখিব যে কেৱল এটা কোণে স্থূলকোণ হ'ব যেনেদৰে ইয়াত কেৱল এটা কোণ সমকোণ আছিল তাৰ পিছত আমি পাম সূক্ষ্মকোণী ত্ৰিভুজ একিউট এংগল ট্ৰায়াঙ্গল এতিয়া ইয়াত যি আছে কৈছে যে আটাইকেইটা কোণ সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু এক্স ৱাই জেড এটা সূক্ষ্মকোণ হ'ব ইয়াত এই কোণটো আৰু এই কোণটো তিনিওডাল সূক্ষ্মকোণ হ'ব সূক্ষ্মকোণ অৰ্থাৎ 90 ডিগ্ৰীতকৈ সৰু কোণ ইয়াত এইটো কথা মনত ৰাখিব যে তিনিওডাল কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব ইয়াৰ পিছত বন্ধু আপোনালোকে আৰু কিছুমান কথা জানিব লাগিব সেইটোত আমি চাম ত্ৰিভুজৰ কিছুমান গুৰুত্বপূৰ্ণ মৌলিক ধৰ্ম আমি ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে জনাৰ আগতেই ত্ৰিভুজৰ কিছুমান মৌলিক ধৰ্মৰ বিষয়ে জানিম যাতে কোৱেশ্যনসমূহ কৰোঁতে আমাৰ এটা বেছিক নলেজ থাকে ত্ৰিভুজৰ তেন্তে প্ৰথম যি আছে ইয়াত যিবিলাক ৰাইট টিক কৰিছোঁ এইখিনিয়ে পঢ়াম এইখিনিয়ে জৰুৰী আছে এক্সট্ৰাখিনিও জৰুৰী আছে কিন্তু যিবিলাক এক্সট্ৰাকে বেছিকে জৰুৰী আছে এইখিনিয়ে মই পঢ়াম তেন্তে প্ৰথম যি ধৰ্ম আছে তাত লিখা আছে এটা ত্ৰিভুজৰ কোণ কেইটাৰ সমষ্টি 180 ডিগ্ৰী এইটো যিটো ত্ৰিভুজ আছে ইয়াৰ ভিতৰত তিনিটা কোণ আছে এংগল 1 এংগল 2 এংগল 3 কোণ 1 কোণ 2 কোণ 3 আপোনালোকে সদায় চাব ত্ৰিভুজ বুলি ক'লে তিনিওটা কোণ যদি যোগ কৰি দিওঁ তেন্তে 180 ডিগ্ৰীয়ে ওলাব না তাতকৈ কম ওলাব না তাতকৈ বেছি ওলাব এইটো লাগিলে যিমানেই ডাঙৰ হওক কিন্তু তথাপিও তিনিওটা কোণ যদি যোগ কৰোঁ তেন্তে সদায় 180 ডিগ্ৰীয়ে ওলায় এইটো এটা প্ৰথম মৌলিক ধৰ্ম হ'ব দ্বিতীয়টো মৌলিক ধৰ্ম হ'ব এটা ত্ৰিভুজৰ বহিকোণ এটাৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ সমষ্টিৰ সমান আমি এই ভিডিঅ'টোতে আগতে পঢ়ি আহিছোঁ বহিকোণ বুলি ক'লে এই যিটো বাহিৰত আছে এই কোণটো হ'ব বহিকোণ এতিয়া দূৰৱৰ্তী বুলি ইয়াত শব্দ এটা ব্যৱহাৰ কৰিছে এই দূৰৱৰ্তী অৰ্থ হ'ব এই যি কোণ আছে এই কোণটোৰ দূৰত থকা দুটা কোণ অৰ্থাৎ এংগল 1 আৰু এংগল 2 এতিয়া ইয়াত মন কৰিবলগীয়া কথা হৈছে দূৰৱৰ্তী অন্তকোণ এই কোণটোৰ দূৰৱৰ্তী অন্তকোণ দুটা হ'ব এংগল 1 এনে এংগল 2 এতিয়া আপোনালোকে জানিব লাগিব যে এই এংগল 1 আৰু এংগল 2 দুইটাই কোণ যদি যোগ কৰি দিওঁ তেন্তে এই বাহিৰত থকা কোণটোৰ সমান হ'ব ধৰি লোৱা এইটো 130 ডিগ্ৰী আছে আৰু এইটো 60 ডিগ্ৰী আছে তেন্তে এইটো 60 আৰু এইটো 70 হ'লেহে 130ৰ সমান হ'ব তেন্তে এইটো 70 ডিগ্ৰী অট'মেটিকেলি ওলাই যাব সহজ অৰ্থত এইটোৱে ক'ব বিচাৰিছোঁ যে এই কোণটো আৰু এই কোণটো যোগ কৰিলে এই কোণটোৰ সমান হয় তাৰ পিছত আৰু এটা মৌলিক ধৰ্মৰ বিষয়ে পঢ়ি লওঁ য'ত লিখা আছে এটা সমদ্বিবাহু ত্ৰিভুজৰ সমান জোখৰ বাহু দুটাৰ বিপৰীত ফালৰ কোণ কেইটা সমান এ বি চি এডাল সমদ্বিবাহু ত্ৰিভুজ সম্ভৱত আপোনালোকে পাহৰি গৈছে সমদ্বিবাহু ত্ৰিভুজ বুলি ক'লে ইয়াত দুডাল বাহু সমান হ'ব অৰ্থাৎ এ বি আৰু ইয়াত এ চি এই দুডাল বাহু সমান হৈছে এতিয়া আপোনালোকে ইয়াতে লিখা আছে এ বি সমান এ চি কিয়নো এইটো সমদ্বিবাহু ত্ৰিভুজ তেন্তে এ বি সমান এ চি কিন্তু ইয়াত এই কথাটোকে কৈছে যে এ বি যি বাহু আছে তাৰ বিপৰীত ফালে থকা কোণটো চি আছে আৰু এ চি যি বাহু আছে তাৰ বিপৰীত ফালে থকা কোণটো বি আছে কিয়নো এই এ বি আৰু এ চি বাহু দুডাল সমান তেন্তে এই দুডাল বাহুৰ বিপৰীত ফালে থকা কোণ কেইটা অৰ্থাৎ চি কোণ আৰু বি কোণ এই দুটা কোণো সমান হ'ব এইকাৰণে এই এ বি বাহুৰ তলত এংগল চি লিখিছে এ বি বাহুৰ তলত এংগল চি লিখিছে
আৰু AC বাহুৰ তলত এংগল B লিখিছে AC বাহুৰ তলত এংগল B লিখিছে এই দুডাল বাহু সমান হোৱাৰ কাৰণে এই কোণ দুটাও সমান হৈছে সহজ অৰ্থত এইটোৱে বুজাব বিচাৰিছো এতিয়া এই চেপ্টাৰটোৰ আটাইতকৈ জৰুৰী বিষয় ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে পঢ়িম তেন্তে ইয়াত আমি পাম সৰ্বসম ত্ৰিভুজ কি হয় ইয়াতে কোৱা হৈছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ মাপৰ সমান হয় ইয়াতে এতিয়া দুটা ত্ৰিভুজ তলত লিখা আছে ABC and PQR ইয়াত এতিয়া এই দুটা ত্ৰিভুজৰ সৰ্বসমতাৰ বিষয়ে কোৱাৰ আগত অনুৰূপ বাহু কি হয় এটো কৈ দিছো এতিয়া চাওকচোন ABC বাহু আছে ন তাৰ অনুৰূপ বাহু PQ হ'ব AB বাহুৰ অনুৰূপ বাহু PR নহব এই AB বাহুৰ অনুৰূপ বাহু PQ হ'ব গম পাইছে আৰু BC যি বাহু আছে এটো তলত আছে তেন্তে BC ৰ বাহু যি আছে হেতুৰ অনুৰূপ বাহু যিটো হ'ব এটো QR হ'ব হা আৰু এই যিটো কোণ আছে তাৰ অনুৰূপ কোণ কোনটো হ'ব হয় আপোনালোকে ভালেই ধৰিছে এই Q যিটো কোণ আছে এটোৱে অনুৰূপ কোণ হ'ব এই B কোণটোৰ এতিয়া ইয়াতে কৈছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ যদি এটা ত্ৰিভুজৰ বাহু আৰু কোণৰ মাপ আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু এই AB ৰ অনুৰূপ বাহু PQ আৰু এই B যিটো কোণ আছে তাৰ অনুৰূপ কোণ Q হ'ব তেন্তে আন এটা ত্ৰিভুজৰ অনুৰূপ বাহু আৰু কোণৰ মাপৰ সমান হয় অৰ্থাৎ এই AB যদি 4 cm হ'ব তেন্তে PQ 4 cm হ'ব যদি এটো 40 ডিগ্ৰী বা 60 ডিগ্ৰী হয় তেন্তে এটো 40 ডিগ্ৰী বা 60 ডিগ্ৰীয়ে হ'ব লাগিব এতিয়া এই সৰ্বসম ত্ৰিভুজ কি হয় এটো আপোনালোকে গম পাই গল এটো এতিয়া কেনেদৰে লিখা হয় যদি এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব তেন্তে এনেদৰে লিখা হ'ব ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ PQR এটো সমান চিন আৰু তাৰ ওপৰত নৈ এখন বৈ গৈছে সহজ অৰ্থত এনেদৰে মনত ৰাখিব পাৰে ইয়াত আৰু এটা জৰুৰী কবলে গলে ইম্পৰ্টেন্ট শৰ্ট নোট আপোনালোকে লিখিব পাৰে CPCT এইটো যিটো আছে তাৰ সম্পূৰ্ণ ৰূপটো লিখিবলৈ কেতিয়াবা আহিব পাৰে তেন্তে তাৰ সম্পূৰ্ণ ৰূপটো হৈছে corresponding parts of congruent triangle অৰ্থাৎ সৰ্বসম ত্ৰিভুজ corresponding parts অৰ্থাৎ অনুৰূপ অংশ এতিয়া এই AB ৰ যি অনুৰূপ বাহু হ'ব PQ তেন্তে এটোকে বুজোৱা হৈছে corresponding part হিচাপে আৰু congruent triangle বুলি কওঁতে এই বাহু এই ত্ৰিভুজটো আৰু এই ত্ৰিভুজটো দুইটাই যে সৰ্বসম হৈছে তাকে বুজোৱা হৈছে congruent triangle ৰ সহায়ত তেন্তে CPCT corresponding parts of congruent triangles ইয়াৰ পিছত আমি কিছুমান স্বতঃসিদ্ধৰ বিষয়ে জানিম এই স্বতঃসিদ্ধক টাৰ্গেট কৰিয়ে যিকোনো কোৱেশ্চন দিয়া হয় এই স্বতঃসিদ্ধসমূহ মূল হাৰ হয় এই ত্ৰিভুজ পাঠটোৰ তেন্তে প্ৰথমত আমি সৰ্বসমতাক লৈ কিছুমান শৰ্ত দিয়া আছে বা স্বতঃসিদ্ধ দিয়া আছে প্ৰথম স্বতঃসিদ্ধটো হ'ব বা কু বা সৰ্বসমতাৰ বৃদ্ধি ইয়াক আমি বা কু বা যি আছে এটোক আমি যদি ফুল ফৰ্মত লিখিব বিচাৰো তেন্তে বাহু কোণ বাহু হ'ব এতিয়া এই বাহুটোৰ কাৰণে দুডাল বাহু সমান হ'ব লাগিব আৰু এই কোণটোৰ কাৰণে দুডাল কোণ সমান হ'ব লাগিব আকৌ এই বাহুটোৰ কাৰণেও দুডাল বাহু সমান হ'ব লাগিব তেন্তে প্ৰথমতে এই স্বতঃসিদ্ধৰ বিষয়ে জানি লওঁ এতিয়া তাৰ পিছত আমি প্ৰথম যি বিধি আছে বা কু বা তাৰ বিষয়ে পঢ়িম এতিয়া ইয়াত কি হ'ব দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিহঁতৰ মধ্যৱৰ্তী কোণ এতিয়া এই দুটা বাহু কৈছে ন তেন্তে তাৰ ভিতৰত তাৰ মাজত থকা মধ্যৱৰ্তী কোণ হ'ব এংগল B যি 45 ডিগ্ৰী কোণ আন এটা ত্ৰিভুজৰ দুটা বাহু আৰু হিহঁতৰ মধ্যৱৰ্তী কোণৰ সমান হয় এতিয়া এই দুটা বাহুৰ মধ্যৱৰ্তী কোণ হ'ব এই এংগল Q ইয়াত এটোৱে কৈছে যে AB যি আছে ন এই AB যি বাহু আছে তাৰ সমান PQ বাহুটো হ'ব ঠিক তেনেদৰে যি BC বাহুটো আছে নহয় এই BC বাহুৰ সমান QR বাহুটো হ'ব এতিয়া এই AB আৰু BC বাহুটো PQ আৰু QR বাহুটোৰ সমান হৈছে তেন্তে এই দুটা বাহুৰ মাজত থকা কোণ অৰ্থাৎ এই কোণটো আৰু এই PQ আৰু QR বাহুটোৰ মাজত থকা কোণ অৰ্থাৎ এংগল Q অৰ্থাৎ এই B এংগল এণ্ড Q এংগলটো সমান হ'ব লাগিব অৰ্থাৎ ইয়াত বা কু বা এই প্ৰথম বাটোৰ বাবে AB আৰু PQ বাহুটো সমান হ'ব কুটোৰ কাৰণে এংগল B আৰু এংগল Q টো সমান হ'ব এণ্ড আকৌ বাটোৰ বাবে BC আৰু QR বাহুটো সমান হ'ব
তেন্তে এই দুটা ত্ৰিভুজ সৰ্বসম হ'ব। এতিয়া এটা কথা ধ্যান দিবলগীয়া হয় যে যদি এই ত্ৰিভুজ দুটা সৰ্বসম হয় তেন্তে আমি যদি বিচাৰো AC সমান PR বাহু সমান বুলি ক'ব পাৰো বা এংগল C সমান এংগল R এই দুটা কোণ সমান বুলি ক'ব পাৰো যদি আমি প্ৰমাণ কৰি দিওঁ এই কোণটো আৰু এই কোণটো সমান বুলি। এটা কথা ধ্যান দিবলগীয়া যে এই এংগল C যি কোণ আছে ন তাৰ অনুৰূপ কোণটো হ'ব এংগল R, তেন্তে এই এংগল C আৰু এংগল R টোৱে সমান বুলি ক'ব পাৰিম। এই এংগল C আৰু এংগল P টো সমান বুলি ক'ব নোৱাৰিম। এই কথাটো ধ্যান দিবলগীয়া হয়। তাৰ পিছত আমি চাম দ্বিতীয় বিধি কু বা কু। এই কু বা কু যি বিধি আছে তাত আমি গম পাব লাগিব যে দুযোৰ কোণ সমান হ'ব আৰু এযোৰ বাহু সমান হ'ব। কৈছে যে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদি এটা ত্ৰিভুজৰ দুটা কোণ আৰু অন্তৰ্গত বাহুটো আনটো ত্ৰিভুজৰ দুটা কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয়। আনটো ত্ৰিভুজৰ দুটা কোণ আৰু অন্তৰ্গত বাহুৰ সমান হয়। এই যে BC আছে এই BC বাহুটো এই কোণটো আৰু এই কোণটোৰ অন্তৰ্গত বাহু হয়। ঠিক তেনেদৰে ইয়াত QR বাহুটো অন্তৰ্গত বাহু হ'ব। ইয়াত এতিয়া এই কোণটো আৰু এই কোণটো সমান হৈছে। ঠিক তেনেদৰে C কোণটো আৰু R কোণটো সমান হৈছে, পৰস্পৰ সমান হৈছে আৰু লগতে BC যি বাহু আছে এই BC বাহুৰ সমান QR বাহু হৈছে। তেন্তে কোণ বাহু আৰু কোণ যি চৰ্ত আছে সেই চৰ্ত অনুসৰি এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব। তাৰ পিছত আমি পঢ়িম কু বা অৰ্থাৎ কোণ বাহু। ইয়াত আপোনালোকে গম পাব লাগিব যে প্ৰথমতে কোণ দুটাই সমান হ'ব, কোণ জোৰে সমান হ'ব, তাৰ পিছতে বাহুটো সমান হ'ব। ইয়াত এতিয়া কৈছে দুটা ত্ৰিভুজ সৰ্বসম হ'ব যদিহে যিকোনো দুযোৰ কোণ আৰু এযোৰ অনুৰূপ বাহু সমান হয়। ইয়াত এতিয়া এই B কোণটো আৰু Q কোণটো সমান হৈছে, C কোণটো আৰু R কোণটো সমান হৈছে। ইয়াত এতিয়া B আৰু Q কোণটোহে একেলগত সমান হৈছে আৰু C আৰু R কোণটোহে একেলগত সমান হৈছে। তেন্তে এই B আৰু Q কোণটো একযোৰ কোণ হ'ব যি সমান হ'ব আৰু C আৰু R কোণটো একযোৰ কোণ হ'ব যি সমান হ'ব। আৰু কোনো অনুৰূপ বাহু ধৰি লোৱা AC আৰু PR বাহুটো সমান হ'ব। ইয়াত এই বাহু দুটাই সমান হ'ব বুলি কথা নাই। যদি অনুৰূপ অন্য এযোৰ বাহু ধৰি লোৱা AB আৰু PR বাহুটো সমান হয় নহয় তেন্তে তথাপিও এই ত্ৰিভুজটো সৰ্বসম হ'ব। কোন বাহু সৰ্বসমতাৰ বিধি অনুসৰি। ইয়াত যিকোনো অনুৰূপ বাহু সমান হ'ব পাৰে। ধৰি লোৱা AB আৰু PR বাহু দুটা সমান হ'ব কিয়নো এই দুটা অনুৰূপ বাহু হয়। ইয়াৰ পিছত আমি চাম বাহু সৰ্বসমতাৰ বিধি। ইয়াত বা বুলি কৈছে অৰ্থাৎ বাহু সৰ্বসমতাৰ বিধি। এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব যদি এই ত্ৰিভুজ দুটাৰ যি বাহু তিনিটা আছে, এইটো ত্ৰিভুজৰ তিনিটা বাহু আছে, এই ত্ৰিভুজৰ তিনিটা বাহু আছে। এতিয়া ধৰি লোৱা AB যি বাহু আছে তাৰ অনুৰূপ বাহুটো হ'ব PQ। এই বাহু দুটা যদি সমান হয় ঠিক তেনেদৰে BC বাহুৰ অনুৰূপ বাহু অৰ্থাৎ QR এই বাহু দুটাও সমান হয়। ঠিক তেনেদৰে AC আৰু PR যি অনুৰূপ বাহু দুটা আছে এই বাহু দুটাও সমান হয়। তেন্তে বাহু সৰ্বসমতাৰ বিধি অনুসৰি এই ত্ৰিভুজ দুটা সৰ্বসম হ'ব য'ত অনুৰূপ বাহু AB আৰু PQ সমান হ'ব আৰু অনুৰূপ বাহু BC আৰু QR সমান হ'ব আৰু AC আৰু PR সমান হ'ব। ইয়াত এতিয়া 3 চেণ্টিমিটাৰ মিলিছে, 4 চেণ্টিমিটাৰ মিলিছে। আকৌ ইয়াত 3.5 and 3.5 মিলিছে। যদি এনেকে যদি অনুৰূপ বাহুটো সমান হয় তেন্তে ত্ৰিভুজ দুটা সৰ্বসম বুলি কোৱাৰ পিছত আমি যদি বিচাৰো তেন্তে এই কোণটো এংগল A কোণ আৰু এংগল P কোণটো সমান বুলিও ক'ব পাৰো। আকৌ এংগল B কোণ আৰু এংগল Q কোণটোও সমান বুলি ক'ব পাৰো। ইয়াৰ পিছত আমি অন্তিম যি বিধি আছে য'ত হ ক বা লিখা আছে এই বিধিটো পঢ়িম। হ ক বা অৰ্থাৎ সমকোণ কৰ্ণ বাহু। এতিয়া এই ত্ৰিভুজ দুটা দেখিছে, এই ত্ৰিভুজ দুটা সমকোণী ত্ৰিভুজ হ'ব য'ত এই B কোণ আৰু Q কোণটো সমকোণ হয়। কিয়নো এই দুটা কোণ সমকোণ হয় তেন্তে এই দুটা কোণো সমান হ'ব। লগতে ধৰি লোৱা এই AC আৰু PR যি কৰ্ণ দুটা আছে এই দুটাও সমান হৈ যায়। মানে কুৱেশ্যনত দিয়া থাকে কেতিয়াবা তেন্তে এই বিধিবিলাক আমি ব্যৱহাৰ কৰিবলগীয়া হয়। এতিয়া এই দুটা সমকোণী ত্ৰিভুজ তেন্তে এই কোণ দুটা সমান হ'ব। লগতে এই কৰ্ণ দুটাও সমান হয় আৰু ইয়াৰ উপৰিও যিকোনো অনুৰূপ বাহু এযোৰ ধৰি লোৱা BC আৰু QR বাহুটোও যদি সমান হয় তেন্তে আমি সৰ্বসম ত্ৰিভুজ হিচাপে এই দুটা ত্ৰিভুজক মানি ল'ব পাৰো।
এইটোৱে সহজ অৰ্থত বুজাব বিচাৰিছে। ইয়াৰ পিছত আমি চাম এই যি পাঠ আছে তাৰ কিছুমান কুৱেশ্যন অনুশীলনীসমূহ।